সঞ্জীৱ আৰু মই আজি আপোনালোকৰ মাজত এটা ধুনীয়া এটা ভিডিঅ' এটা লৈ আহিছোঁ যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ফেচবুকৰ যিকোনো ভিডিঅ' আপোনালোকে ডাউনলোড কৰিব পাৰিব বিনা এপ্লিকেশ্যনত আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চালে ভিডিঅ'টো শুৰু কৰতে ফাৰ্ষ্ট আপোনাৰ মোবাইলটোৰ ফেচবুকটো অ'পেন কৰি ল'ব ফেচবুকটো অ'পেন কৰাৰ পাছত ইয়াতে আপোনাৰ যিটো ভিডিঅ' আপোনাৰ ডাউনলোড কৰিব খোজে আপুনি সেই ভিডিঅ'টো আপুনি ওলাই ল'ব ইয়াতে বহুত ভিডিঅ' আছে ইয়াতে যিটো আপোনাৰ ভাল লাগে সেই ভিডিঅ'টো আপোনালোকে ইয়াতে ওলাই ল'ব ওলাই লোৱাৰ পাছত ইয়াতে মই এতিয়া কম এমবিৰ এটা ভিডিঅ' এটা মই চাই আছোঁ এইটো ভিডিঅ' মই আপোনাৰ ডাউনলোড কৰি দেখাই দিম ইয়াতে আপোনাৰ য'ত থ্ৰী ডট আছে তাতে আপুনি ক্লিক কৰি দিলে ইয়াতে এটা তলত লিংক দেখা পাব তাৰ লিংক কপি লিংক ইয়াতে এইটো লিংকটো কপি কৰি ল'ব তাৰপাছত আপুনি বেক আহি যাব ঠিক আছে বেক হোৱাৰ পাছত আপোনাৰ ক্ৰম ব্ৰাউজাৰত আহিব ইয়াতে আপোনাৰ ক্ৰম ব্ৰাউজাৰত লিখিব লাগিব ফেচবুক ভিডিঅ' ডাউনলোড ইয়াতে ফেচবুক ভিডিঅ' ডাউনলোড লিখাৰ পাছত ওপৰৰপে 2 নম্বৰ যোনটো আপোনাৰ সাইট আছে এইটো আপোনাৰ ফেচবুক ভিডিঅ' এইটো আপোনাৰ ইয়াতে যেটো আপোনাৰ ভিডিঅ'ৰ লিংকটো ডাউনলোড কৰিছিলে কপি কৰিছিলে সেই কপি কৰা লিংকটো ইয়াতে আপোনাৰ পেষ্ট কৰি দিব পেষ্ট কৰি দিয়াৰ পাছত অলপমান দাঙি দিব ওপৰলৈ নিব তাৰ পাছত ইয়াতে ডাউনলোড বুলি অপচন এটা আহিব ইয়াতে আপুনি ধুনীয়াকৈ ডাউনলোড কৰি দিব ইয়াতে ডাউনলোড হোৱাৰ পাছত ইয়াতে আপোনাৰ যেটো কোৱালিটিৰ আপোনাক ভিডিঅ'টো লাগে সেই ভিডিঅ'টোৰ আপুনি এটা সিলেক্ট কৰি ল'ব ইয়াতে মই নৰমালি সিলেক্ট কৰি ললো তাৰ পাছত ইয়াতে আপোনাৰ তলত ভিডিঅ'টোৰ তলত ভিডিঅ'টো একবাৰ ক্লিক কৰি দিব তাৰপিছত আপোনাৰ থ্ৰী ডটত যাব ডাউনলোড কৰি দিব ঠিক আছে ডাউনলোড কৰি দিয়াৰ পাছত আপোনাৰ এই ভিডিঅ'টো ডাউনলোড হোৱাৰ পাছত আপোনাৰ ডাইৰেক্ট গেলাৰীত সোমাই যাব যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিৰ কাৰণে